নমস্কাৰ, মই পাল শইকীয়াই পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে মই গ্ৰাম্য সংগঠনৰ উপস্থিত বহি কেনেধৰণে বনাওঁ তাৰ ওপৰতে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰি জনাব। আগতে মই গ্ৰাম্য সংগঠনৰ নহয় গোটৰ আপোনালোকক উপস্থিত বহি বিষয়ে দিছিলোঁ ভিডিঅ'। তাত আপোনালোকে কিবা বুজি পোৱা নাছিল, যিহেতু তেখেতসকল হয়তো নতুনকৈ গোটৰ উপস্থিত বনাবলৈ চেষ্টা কৰিছে, সেয়েহে হয়তো বুজি পোৱা নাই। গোটৰ প্ৰথমতে মই গোটৰ কেনেধৰণে উপস্থিত বহি বনাইছিলোঁ তাৰ অকণমান আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া মই আপোনালোকক গোটৰ উপস্থিত বহীখন এইকাৰণেই প্ৰথমতে দেখুওৱা হৈছে, যিহেতু গোটৰ উপস্থিত বহীখন যদি শুদ্ধ আৰু সঠিককৈ গোটৰ বনাব নোৱাৰে তেতিয়াহ'লে গ্ৰাম্য সংগঠনৰ বহীখন বনাবলৈ আপোনালোকে অসুবিধা পাব। সেয়েহে মই কেনেধৰণে বনাইছোঁ, এই গোটটোৰ নাম মই প্ৰথম লিখিছোঁ জোনাকী ইণ্ডিয়া আত্মসহায়ক গোট, গাঁৱৰ নাম লিখিলোঁ আৰু পঞ্চায়তৰ নাম লিখিলোঁ আৰু আমাৰ কোড নাম্বাৰটো গোটৰ কোড নাম্বাৰটো লিখিলোঁ আৰু উন্নয়ন খণ্ডৰ নাম লিখিলোঁ। গোটৰ সদস্য কেইগৰাকীৰ নাম আমি এনেধৰণে লিখি ল'লোঁ আৰু যোৱা মাহলৈকে তেখেতসকল কিমানখন সভাত উপস্থিত আছে, সেই সভাত উপস্থিত কিমান 99খন সভাত উপস্থিত আছে। যিহেতু আমাৰ যথেষ্ট সভা অনুষ্ঠিত হৈছিল, সেয়েহে মই 99খন সভাতে এই সদস্যকেইগৰাকী উপস্থিত আছে, সেয়েহে এনেধৰণে দেখুৱাইছোঁ। সভাৰ সংখ্যা আপোনালোকে যেনেধৰণে প্ৰতিবেদনলৈ লিখে তেনেধৰণে লিখিব। তাৰিখ উল্লেখ কৰিব কিমান তাৰিখৰ সভা। যিহেতু গোটত 4খনকৈ সভা হয়, সেয়েহে এই পাঠটোতে আপোনালোকে 4খন সভা অনুষ্ঠিত কৰিব পাৰিব, 5খনো সভা অনুষ্ঠিত কৰিব পাৰে। যিহেতু যদি আপোনালোকৰ 5খন সভা পতা হয় তেতিয়াহ'লে 5খন সভাই আপোনালোকে উপস্থিত বহীত স্বাক্ষৰ কৰিব পাৰিব। তেনেকৈ এগৰাকী সদস্য চাওকচোন 4খন সভাতে উপস্থিত আছে, সভাৰ সংখ্যা আৰু সভাৰ তাৰিখ এনেধৰণে বহুৱাব। আৰু বৰ্তমান উপস্থিত সংখ্যা, বৰ্তমান সেই মাহত উপস্থিত সদস্যৰ সংখ্যা কিমান চাওকচোন, 4খন সভাতে এই সদস্যগৰাকী উপস্থিত আছে কাৰণে মই এনেধৰণে লিখিছোঁ। চলিত মাহলৈকে মুঠ উপস্থিত সংখ্যা, এই মাহলৈকে তেখেতৰ উপস্থিত সংখ্যা ইমান হ'ল, 103 হ'ল। যিহেতু তেখেত প্ৰতিখন সভাতে উপস্থিত আছে কাৰণে তেখেত 100% উপস্থিত বুলি মই ধৰা হৈছে। এনেধৰণেই মই গোটৰ উপস্থিত বহীখন বনাবলৈ চেষ্টা কৰিছোঁ। যদি কোনো সদস্য উপস্থিত নাথাকে তেতিয়াহ'লে আপোনালোকে কেতিয়াও বেলেগৰ হতুৱাই স্বাক্ষৰ কৰিবলৈ নিদিব। তেখেতৰ 3খন যদি সভাত উপস্থিত থাকে 3য়ে লিখিব, যদি 4খন সভাত উপস্থিত থাকে 4য়ে লিখিব, যে এখন সভাত উপস্থিত থাকিলে আপোনালোকে 1ই লিখিব। তেনেধৰণে ইয়াৰ মুঠ উপস্থিত সংখ্যাটো কমি যাব। এয়া আপোনালোকে হয়তো বুজি পালে। মই আগতে কেনেকৈ শতাংশ উলিয়াই উপস্থিত শতাংশটো কেনেকৈ উলিয়াই মই আপোনালোকক দেখুৱাইছোৱেই। এতিয়া মই আপোনালোকক ক'ম যে গ্ৰাম্য সংগঠনৰ উপস্থিত বহীখন মই কেনেধৰণে বনাইছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তাৰিখ দিব, দিয়াৰ পিছতে আপোনালোকে প্ৰতিটো গোটৰ, আগতে আপোনালোকে সদস্যৰ নাম লিখিছিলে, এতিয়া প্ৰতিটো গোটৰ নাম আপোনালোকে এনেধৰণে লিখি ল'ব। প্ৰতিটো গোটৰ পৰা আপোনালোকে জানে যে গ্ৰাম্য সংগঠনলৈ 2গৰাকী সদস্য নিৰ্বাচন কৰা হয়, সেয়েহে সেই 2গৰাকী সদস্যক লৈয়ে আমি মাহেকীয়া কাৰ্যকৰী সভাখন অনুষ্ঠিত কৰোঁ। সেই সভাখনত এনেধৰণে 2গৰাকী সদস্যৰ নাম এনেধৰণে লিখি ল'ব। লিখি লোৱাৰ পিছতে আপোনালোকে সেই সদস্যগৰাকী কেইখন সভাত উপস্থিত আছে, যদি 6খন সভাত উপস্থিত আছে ইয়াত 6 দিব, যদি 5খন সভাত উপস্থিত আছে আপোনালোকে 5 দিব। 5 দিয়াৰ পিছতে আপোনালোকে প্ৰতিজনী সদস্যৰ ঠাইত এনেধৰণে বহুৱাব। তাৰপিছতে সভাৰ সংখ্যা লিখিব। সেই এমাহত এখন সভাই যিহেতু অনুষ্ঠিত কৰা হয়, সভাৰ সংখ্যা আপোনালোকে 7 নম্বৰ সভা যিহেতু, সেয়েহে কোন মাহ দেখিছেনে, মই মে' মাহত সেই সভাখন অনুষ্ঠিত হৈছিলে, মে' মাহৰ 28 তাৰিখে অনুষ্ঠিত হৈছিলে। মই এনেধৰণে লিখি ৰাখিছোঁ আৰু সেই মাহতে এই সদস্য কেইগৰাকী এনেধৰণে নিজৰ স্বাক্ষৰ নিজে কৰিছে আৰু তেখেতসকলে প্ৰতিখন সভাতে উপস্থিত থকাটো এনেধৰণে
স্বাক্ষৰ কৰি দেখাইছে। আৰু নেক্সট মাহত যেতিয়া সভা অনুষ্ঠিত হয় সেই সভাৰ সংখ্যা কেনেধৰণে লিখিছোঁ চাওক। 8 নম্বৰ সভা, জুন মাহ আৰু 28/6 একে তাৰিখতে গ্ৰাম্য সংগঠনৰ সভা অনুষ্ঠিত হয় যিহেতু, সেয়েহে এনেধৰণে মই চহীখিনি এনেধৰণে কৰিছে। আৰু নেক্সট মাহত যেতিয়া সভা অনুষ্ঠিত হয় সেই সভাখন 9 নম্বৰ সভা কেনেধৰণে মই লিখিছোঁ তেনেধৰণে আপোনালোকে লিখিব আৰু এনেধৰণে চহীখিনি লিখিবলৈ দিব, চহীখিনি মাৰিবলৈ দিব। আৰু যদি কোনো সদস্য উপস্থিত নাথাকে তেতিয়া বেলেগৰ চহী বেলেগক কৰিবলৈ আপোনালোকে যিহেতু নিদিব। আৰু এনেধৰণে এই সদস্যগৰাকী যদি 6 মাহতো উপস্থিত থকা নাই তেতিয়াহ'লে এই 6টো আপোনালোকে ইয়াত বহুৱাব যে 6খন সভাতহে তেখেত উপস্থিত আছিল। যদি 5খন সভাত উপস্থিত আছিল তেতিয়াহ'লে এই সংখ্যাটোৰ লগত 5খন সভাৰ সংখ্যাটো আপোনালোকে যোগ কৰি এনেধৰণে মুঠ উপস্থিত সংখ্যাত বহাব। এতিয়া আপোনালোকে এটা কথা জনা উচিত যে যদি গ্ৰাম্য সংগঠনৰ প্ৰতিগৰাকী সদস্য উপস্থিত থাকে তেতিয়াহ'লে যিকেইগৰাকী সদস্য গ্ৰাম্য সংগঠনৰ সদস্য ৰূপে থাকে সেইকেইগৰাকীয়ে আপোনালোকে স্বাক্ষৰ কৰিবলৈ দিব। আৰু যেতিয়া গ্ৰাম্য সংগঠনত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ অনুষ্ঠিত হয় বা সভা অনুষ্ঠিত হয় তেতিয়া আপোনালোকে প্ৰতিবেদনতে তেখেতসকলৰ স্বাক্ষৰ কৰিবলৈ দিব। এই উপস্থিত বহীত আপোনালোকে স্বাক্ষৰ কৰিবলৈ নিদিব। যদি মাহেকীয়া সভা হয় সেই মাহেকীয়া সভাতহে এই বহীখনত স্বাক্ষৰ কৰিবলৈ দিব। এনেধৰণে লিখিব। যদি আপোনালোকে এই মাহলৈকে এনেধৰণে লিখিলে নেক্সট মাহতো মই কেনেধৰণে লিখিছোঁ চাওক। নেক্সট মাহত যদি সভা অনুষ্ঠিত হয় এনেধৰণে লিখিব যে কেইখন সভা অনুষ্ঠিত হ'ল আৰু কিমানগৰাকী সদস্য উপস্থিত আছিল, এনেধৰণে আপোনালোকে লিখি ৰাখিব। এতিয়া আপোনালোকে হয়তো বুজি পালে। যদি আপোনালোকে কিবা বুজি পাবলৈ বাকী আছে মোক কমেণ্ট কৰি জনাবচোন। যদি আপোনালোকে বুজি পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। ধন্যবাদ।